मोनसे गिख्रंथाव जाथाय रायजो राजा नोंथांमोन। मानोना बाक्सा जिल्लानि बागानपारा होननाय जायगायाव दुब्लि बारियाव सासे बर' सिख्लानि गोथै सह मोननाय जादों। जाथाया माबायदि जादोंमोन आरो बे जाथायखौ सोर खालामदोंमोन, जोङो नैबे भिडिअखौ नायब्ला जोङो थारैनो हमनो हागोन। बेनिखायनो जोङो फै भिडिअखौ नायलांनोसै जाथाया माबायदि जादोंमोन। बाक्सानि बागानपारा गेरुवायाव गिख्रंथाव बुथारनाय जाथाय। गोसोथोनाय सिख्लाखौ बुथारबाय गोसोथोनाय सेंग्राया। सुख्लाब सुसि खालामना बुथारो गोसोथोनाय सेंग्राया। फोथाराव मोनदों सुस्मिता बर'नि गोथै देहा। थैनाय सुस्मिता बर'आ 17 बोसोर बैसोनि। बुथारग्रा दायनिगिरि मिजिं बर'आ दासान्दि खारखोमानानै दं। मैया मोनाबिलियाव न'निफ्राय गोसोथोनाय सिख्लाखौ लिंना लांनानै फोथार गेजेराव सुख्लाब सुसि खास्रि बिस्रि बुथारो गोसोथोनाय सेंग्रा मिजिं बर'आ। बोसोरसेनिफ्रायनो सानैनिबो गेजेराव गोसोथोनाय सोमोन्दो दंमोन। फुङाव फोथाराव मोसौ हैनो थांनाय सुबुङा सिख्लानि गोथै देहा नुसनना नखरनो खौरां होयो। जाथाय थावनियाव बाक्सा पुलिस नुजाथिना गोथै देहा बोखांना पस्टमर्टेम आनजादनि थाखाय मुसलपुर रायजोआरि फाहामसालिसिम दैथायहरो। गोसोथोनाय सेंग्रा मिजिं बर'नि हेंथायै बुथारनायनि गसर, बुथारजानाय सिख्लानि नखरनि गसर। दायनिगिरि मिजिं बर'खौ खानो पुलिसा नागिरगासिनो दं। গৰু দিবা অহা মানুহকেইটাই দেখা পালাক। তাৰমানে কি বডিটো পৰি থকাটো দেখা পালাক। মাৰিছে? মাৰিছে। কিহেৰে মাৰিছে? এতিয়া হানি খুচি মাৰা নিচিনা লাগিছে। এতিয়া ভালকেতো চোৱা নাই। এতিয়া কোনে মাৰিছে? এইটো ল'ৰাটোৱে মাৰিছে। এতিয়া মোৰ ল'ৰা মানে প্ৰেমিক? প্ৰেমিক ল'ৰাটো, ভাল পোৱা ল'ৰাটো। কি নাম আছিল? মিজিং বড়ো। এতিয়া কি বিচাৰে আপোনালোকে? ইয়াকতো মই শাস্তি বিচাৰো। তাৰমানে ফাঁচি দিবা লাগে তাক মোৰ হিচাপত। আৰু আমাৰ ছোৱালীৰতো বয়সো হোৱা নাই, 17 বছৰে বয়স আছিল। ল'ৰাটোৰ বয়স হৈছে। হানি খুচি ক'ত মাৰিছে? এতিয়াতো হানি খুচি এতিয়া গলত হানাৰ নিচিনা লাগিছে, আৰু গলত বা পিছফালেও হানাৰ নিচিনা লাগিছে। এতিয়া যেনেকে তেজবিলাক দেখা পাইছো, ভালকেতো চোৱা নাই। এতিয়া ল'ৰাটো ক'ত আছে? ল'ৰাটো এতিয়া পলাইছে নেকি, তাক ধৰিব পৰা নাই আৰু পৰা নাই। ল'ৰাটো এতিয়া দেখাই পোৱা নাই। এতিয়া মোবাইলটো চুইচ অফ। তাৰ ৰাতিপুৱা 5টা 5:30লৈকে তাৰ ফোনটো লাগিয়ে আছিলে ল'ৰাটো। কিমান দিনৰ পৰা আছে ভাল পোৱাটো? মোটামুটি 1 বছৰ পাৰ হৈ গ'ল। ভাল পাৱা 1 বছৰ পাৰ হৈ গ'ল। কিয় মাৰিব, কিয় পাৰে, কি সন্দেহ? এতিয়াতো কিহৰ কাৰণে মাৰিলে এইটোতো ভাববাই পৰা নাই। এতিয়া মই তাৰমানে ডেড বডি ক'ত পৰি আছে? ডেড বডি এতিয়া পথৰত পৰি আছে, পথৰৰ মাজত। এজন ভাল পোৱা ল'ৰা সিহঁতৰ ঘৰত আহি থকা আছিল, আৰু এইটো আমিও দেখা পাইছিলোঁ আগতে। আহিবা গধূলি টাইমত বোলে ইয়াতে আহিছিল 5টামান বজাত। আহি পেলাই তাৰমানে কি কৰিলে, অলপ সময় তাতে আলোচনা কৰিছে ঘৰৰ মানুহবিলাক কোৱা কথা। তাৰে পিছত আৰু এই কবি দুটা ঘৰত খাবি বুলি দি পঠাইছিলে। কবিটো তাতে পৰি আছে ওচৰতে। তাৰে পিছত আৰু দেউতাকে তাতে বিচাৰিছিল, বিচাৰোঁতে পোৱা নাই। ৰাতিও ক'ৰবাত এই বাইক লৈ পেলাই ঘৰত গৈছিল বুলি বিচাৰিবা, ঘৰতো ল'ৰাটোক পোৱা নাই। তাৰে পিছত আৰু ছোৱালীটো ঘৰত নাই। কিন্তু ৰাতিপুৱা এজন মানুহে ভীমে বুলি নেপালী মানুহ ইয়াতে গুৰ দিবা আহিছিল, আৰু গুৰ দিবা আহোঁতে তেখেতে দেখা পালাক। সন্দেহটো তাৰ এতিয়া ঘৰৰ মানুহ কোৱা মতেতো তাৰ ভাল পোৱা মানুহে মোক অলপ আগুৱাই থৈ আহ বুলি মাতি আনিছে বোলে ছোৱালীটো। ঘৰৰ মানুহে কৈছে, আৰু আমি কিন্তু দেখা নাই। সেনেকুৱা আৰু এতিয়া হত্যাকাণ্ডটো হত্যাকাণ্ডটো তেখেতে কৰিব কৰিছে নে কি, এতিয়া পুলিচে এইটো তদন্ত কৰিলে ওলাব। তেজ ক'ত ওলাইছে? তেজটো এতিয়া গলতো আছে, বুকুত আছে তেজ। এনেকুৱা এই হাতবিলাক কাটা চিন আছে না। মাৰ্ডাৰে? মাৰ্ডাৰে, এইটো মাৰ্ডাৰে বুলি সন্দেহ কৰিছোঁ। আৰু আমি এতিয়া আপোনাৰ দোষী শাস্তি পাব লাগে। কিয় নাপাব লাগে, পাব লাগবই। যেনকে হ'লে তাক ধৰবাই লাগব। কি নাম ল'ৰাটোৰ? ল'ৰাটোৰ কি নাম আছিলে, মিজিং না কি নাম বুলি শুনছোৱে। মিজিং বড়ো ন? মিজিং বড়ো। ছোৱালীটোৰ বয়স কিমান? এইটো কলেজত ছেকেণ্ড ইয়াৰত পঢ়ি আছে। 17 বছৰ বুলি কৈছে দেউতাকে। তাৰ হেৰি আছে, তাৰ চাৰ্টিফিকেট আছে। আহি ফালেতো এতিয়া দেখিলো মানে পথাৰত মানে ডেড বডি মানে পৰি থকা এইটো দেখা পালো। কি সন্দেহটো কি হয়? সন্দেহটোতো এতিয়া মানুহে মাৰিছে। ক'ত ক'ত আঘাত আছে? আশাটোতো এতিয়া মইতো চোৱা নাই, মই দূৰৰ পৰাই চাইছোঁ। তেজ ক'ত ক'ত ওলাইছে? তেজটোতো এতিয়া গলত দেখা পাইছোঁ, আৰু এই ভৰিত লগা দেখা পাইছোঁ। সেইখিনি ছোৱালী ছোৱালী কোনে হত্যা কৰিছে? এতিয়া কোনে হত্যা কৰিলে, এতিয়াতো মানুহে হত্যা কৰিব লাগিব। কিবা গম পাইছে কেতিয়া মানে? আমি এতিয়া জানাত একো গম পোৱা নাই। গম পোৱা মানে যিটো নেকি ঘৰৰ পৰাই ভাল পোৱা ল'ৰাটো লৈ অহা বুলি শুনা পাইছোঁ। কি নাম ল'ৰাটো? ল'ৰাটো মিজিং নে কি কয় বোলে। ক'ত আছে ল'ৰাজন এতিয়া? এতিয়া ল'ৰাটো বা ক'ত আছে, এতিয়া ঘৰততো নাই।
তাৰপিছত এইটো আপোনালোকৰ হত্যাকাণ্ড বুলি সন্দেহ কৰে এইটোৱে কণ্টেক্টটো হৈছে পুলিচ আহিছে ন পুলিচ আহিছে ছোৱালীৰ বয়স কিমান মান হ'ব ছোৱালী বয়স 17 মান হ'ব 17 মান। দোষীকটো ধৰিবই লাগে যেনেকে নহওক দোষীক ধৰিব লাগে শাস্তি দিব লাগে এতিয়া পঢ়ি থকা ছোৱালী এতিয়াতো কলেজত পঢ়ি থকা ছোৱালী হেমান এইটো মানে হেমান হেৰিতলৈকে যদি নেকি গেছি তাক মানে ধৰি পেলাই শাস্তি দিব লাগে সেইখিনিয়ে